এভৰিৱান আজি একদম কলাকাৰ কিবা মেলা এখন আছে মেলা চাবা যাই আছো আমি এফালে গাড়ী লাইট জ্বলে আমি ভিডিঅ'টো কৰি আছো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো বেছি দেৰি নকৰো ইয়াতে মেলাত আপোনালোকক লগ পাই আছো মেলা ডাইৰেক্ট মেলাতহে লগ পাম আৰু আহি মেলা পাই গলো এইখনে হল মেইন গেট আনন্দ মেলা বলক Love the chase and the hunt and I set the pace when I'm running I always take what I want and I always give it 100 Don't need a bank, no I'm funded Play the game like it's nothing I'm always thankful for something Don't Finally ahi আমি মেলাত পালো এই ৰাস্তাটাতে মস্ত মাইক এডাল বজাই থৈ দিছে সেইকাৰণে একো কবা নলু ইয়াতে চাই লওক এফালে মেলাটো এফালে একদম মিনা বজাৰ ঘূৰি আছে এফালে এইখন চলি উঠা এফালে মনিহাই দোকান কিবা কিবি দোকান আছে আৰু এই চাইডে মস্ততে এইখন ট্ৰেইন ৰাজধানী একদম যাব পাৰব আপোনালোকে আৰু এইফালে এইগিলা কিবা আছে দেখাই আছো বেক কেমেৰাত একদম গোটেই পৰিৱেশটো দেখাই আছো আপোনালোক এইখান আকৌ কি চাও না কোৱা কি চৰা হয় এইকেইটা ক'ত কি কৰে আৰু চাই লওঁ দাদা বঢ়িয়া এইখান এইখান আকৌ আহি আছে দেখাই আছো এইখান গেল এইফালে মিনা বজাৰ ঘূৰি আছে দে এগুলা মজা ফুলৰ দোকান আছে ইয়াতে ফুল চাওক না কি মজা এখানে ফুল मिठाई आचार अरे कहना क्या चाहते हो बोला आचार खाब पारे आपनालोके आचार एले गोटे आचार टेमा बढ़िया और एफाले एटु की बुली कय रियास एटु की रियास हां एटु हातीगु आमी हातीगु बुली कइसिलो आगते एफाले एबिला दোकान আছে এফালে কিবা লটাই খেলা আছে এইগিলা মাল পাবি আৰু হৰেক মালৰ দোকানো আছে ইয়াত হৰেক মালৰ দোকান হৰেক মাল দেখাইছো আপোনালোকক ঘৰত এইগিলা গোটেই হৰেক এইখান আকৌ কি বস্তু এইখান চাপি আছে যি কিবা চাপিও মাল আছে এইফালে ট্ৰেইন চলি আছে চাওক ইয়াৰ একদম তীব্ৰ গতিত ৰাজধানী এক্সপ্ৰেছ ঠিক আছে এইফালে এইটো ঘূৰি আছে এইটো উঠিম অলপ সময় এইটো উঠি আছো মানুহ চাওক এইখনত আজিয়ে ফাৰ্ষ্ট উঠিম গাইছ আজিয়ে প্ৰথম এক্সপিৰিয়েঞ্চ ভয়ে লাগে মুধে জানে গুহে যায় ঠিক নাই আজি মাৰিটি নাই আজি এইফালে এখনত চাও না কি প্ৰথম উঠিম আজি জীৱনত অ' মাই গড কি মজা লাগে না মানুহ একদম আজিয়ে প্ৰথম উঠিম এখনত আগতে উঠি পোৱা নাই নাহিবি আকৌ আজিয়ে ফাৰ্ষ্ট
ঐ আজি উঠিলোঁ ঐ চেছ আজি চেছ মাই গড ঐ ভেজিলোঁ আজি কি মজা লাগছি উঠি ৰখাই থৈ দিলা তাৰমানে চেছ ৰখাই থৈ দিছি এইফালে ড্ৰোন শ্বট বঢ়িয়া এটা শ্বট ল'লো মজা এইফালে আপোনালোকে চাই লওক ড্ৰোন শ্বট এইফালে চাই লওক উই আকৌ উঠে নাই দেখোন ওপৰ দিগি এইফালে ড্ৰোন শ্বট এটা লৈ ল'লোঁ বঢ়িয়া একদম ওপৰৰ পৰা এইফালে কলাগাঁও টাউন এইফালে আন্ধাৰ মুঠা এইফালে একো নাই এইফালে ৰাস্তাটো আছে এইফালে চাওক মজা লাগছি গাইছ মজা একদম মজা লাগছি উঠি মজা বঢ়িয়া ফাইনেতে পুৰা ঠেলি আছে ওপৰতে ৰখে দে এক পাও ভালকে এক পাকো ঘূৰিব পৰা নাই मजा नहीं आ रहा है ওপৰ আকৌ এবাৰ ৰখাই দিলা তলত হনুমান গিয়াৰ ল'ব হনুমান গিয়াৰ মজা লাগছে উঠি কি মজা চাওক না আপোনালোকে বঢ়িয়া লাগছি মাথা ঘূৰাব চেছ মাথা ঘূৰি যাওঁ মোবাইলটো সৰি পৰি হ'ল আৰু চকু মুঠা লাগি চকু মুঠা চকু পেলাব চকু উঠবা এইখিনিতে পৰিম পৰিম ভাল লাগে ভয় লাগে চেছ মই নাচাওঁ আৰু ড্ৰোন শ্বট লহে এইখিনি পৰি এইখিনি মনো এইখিনি পৰি মাইখিনি ৰখাই চেছ আজি চেছ মোবাইলটো কিনকে ধৰি আছো মইহে জানো বঢ়িয়া লাগে এইখিনি পৰি ভাল নালাগে মাই মাথা ঘূৰি আছে ধৰবিলাই যাওঁ ধৰবি আজি আৰু বাপ নাই বঢ়িয়া উঠি যাই আছো নামি যোৱাখিনি দেখাব নোৱাৰা গাইছ বেচিলোঁ মই চকুটো উঠিহে নামো মাই গড কি এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম উঠিছোঁ আজি ফাৰ্ষ্ট টাইম এইখিনি চিংকিটি গাই উঠে মোৰ চুৰ ভাই আৰু নুঠো জীৱনত ফাৰ্ষ্ট উঠিলোঁ চেছ কেইপাক ঘূৰাই 10 পাকমান হ'ল দেখোনে ঘূৰাই থাকে নুমৈ মাথা চাথা ঘূৰি গৈছি বা ফাৰ্ষ্ট টাইম আৰু নুঠোৱে বাপাৰে বঢ়িয়া লাগিল এক্সপিৰিয়েঞ্চ মজা একদম আৰু নুঠো কোনফালে আহিছ মোক ভুলাই হ'ল নেকি যাবা একদম মজা লাগিল উঠি একদম নুমেৰিয়াখিনি বেল্টি যোৱা ভাল লাগে চেছ বেল্টি লৈ অলপমানৰ কাৰণেহে বাচিছোঁ আৰু এইখনতে এবাৰ উঠি চাবা মন আছিল একদম মাথা চাথা ঘূৰি গ'ল চেছ আৰু দেখাই আছোঁ ইফালে দেখাম পাপৰ নেকি পুলিং পাপৰ ভাজি খাব পাৰে ঘৰত নি পেলাই পুলিং পাপৰ বেলেগ ষ্টাইলৰ দে সেইকাৰণে উঠা হ'ল এইবাৰ এখানে উঠিম গাইছ এইখনত এক্সপিৰিয়েঞ্চ ওলাব লাগে এক্সপিৰিয়েঞ্চ এইখনত উঠি আছোঁ দেখাই আছোঁ চাই থাকক এইখনত উঠিম গাইছ আমিও এইখনত পাক নাচিকিয়া ক'ত ঘুচি কেনেকৈ দিয়া পতা নাই ফাইনেলি টিকেট কাটিলোঁ 50 টকাকৈ লৈছে তাত টিকেট কাউণ্টাৰ আমি এতিয়া যাম আৰু পিজিৰাৰ ভিতৰত আহি গ'লোঁ আমি এতিয়া উঠিম ওপৰত দুটাৰহে টিকেটটো দিছোঁ আমি উঠা নাজানো না এই দেখাই দিবি সৰি পৰিম আকৌ আহে ৰখাই নাথাকিয়া যাই দেখোন আহে পঢ়িয়া ল'ব নেকি হৈছে যে উঠি ল'লোঁ এইবাৰ কি হয় ঠিক নাই ৰাইজ
সেইটো উঠিলো অৱস্থা বেয়া সেইটো উঠি ফাৰ্ষ্ট উঠিম এইবিলাকত আগতে উঠি পোৱা নাই কোনো দিন চেছ আজি চেছ পুৰা একদম ৰেডি হৈ গ'লো আমি উঠিবা একদম উঠবা ৰেডি হৈছোঁ আমাৰ থিয়েটাৰ মই উঠছোঁ কি হয় এইবাৰ ঠিক নাই সেইবাৰ যি অৱস্থা একদম মাথা চাথা ঘূৰে কৰিলে কি হয় ভগৱানেহে জানে আৰু কৃষ্ণ চেছ আজি চেছ ষ্টাৰ্ট হৈ গৈছে ষ্টাৰ্ট আৰম্ভণি যাই আছোঁ ঘূৰি আছোঁ পুৰা ঐ স্পীডত ধচিয়ে ঐ চেছ চেছ কেনে একদম থিয়েটাৰ মই ঐ কি আলি যাদু ঐ হ'ল কি বুজাবি ঐ মাথা ঘূৰাৱে ঐ চেছ আজি ঐ মাথা ঘূৰাই দেখোন নাই মাথা চাথা ঘূৰাই যায় अभी मजा आएगा ना भिड़ो ना खत्म ডুলি মাৰি দিয়া লাগে চাও না বিলদিনো মোৰ উঠা চোৱা বন্ধ হৈ যাব এতিয়া মুঠ বাহিৰব আজি হ'ল দে ৰ'ল ভাই কি হৈছে ধৰিব পৰা নাই মই ওলা পালাক গোটাই চেছ দে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ হ'ল বা খাম চাম বাহিৰ গ'লে হ'ল গাইছ আৰু দীঘল নকৰোঁ সামাৰো দে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব আৰু কৃষ্ণহে বুলিছোঁ আৰু বাই